হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। যিহেতু গৰু বিহুৱা ধুনীয়াকৈ গৰুজনীক গা ধুৱাই আছে মাহ হালধি সানি। তাই মাহ হ'বলৈ হৈ আছে, সেইটো কাৰণে ঘৰতে গা ধুৱাইছে, পুখুৰীত নিনিলে। তো এইফালে চোতাল মুচি আছোঁ মই। যিহেতু বিহু, চোতাল নুমুচাকৈ কেনেকৈ থাকোঁ নহয় জানো। ঘৰ মুচিলোঁ, এতিয়া চোতাল মুচি আছোঁ। আপোনালোকে মুচিলেনে বাৰু? বিহু বিহু লাগিছেনে নাই? আৰু এইফালে মই ধুনীয়াকৈ গা ধুই আহিলোঁ। প্ৰথমে এবাৰ গা ধুলোঁ, কিন্তু আকৌ মাহ হালধি সানি চেম্পু কৰি এতিয়া ধুনীয়াকৈ গা ধুই আহিছোঁ। আৰু শুনিছোঁ মাহ হালধি সানিলে হেনো বেমাৰ আজাৰ কাট যায়, মানে ভাল আৰু বাকী নাজানো দেই, শুনিছোঁহে। আৰু ইফালে দেউতাই ধুনীয়াকৈ নামঘৰলৈ বুলি ওলাই আছিল, তো মই এইখিনিতে দেউতাক সেৱা কৰি ল'লোঁ। বিহুত এনেকৈ মা দেউতাক কিবা এটা উপহাৰ দি সেৱা কৰিব লাগে, দেখি আহিছোঁ যিহেতু, শুনি আহিছোঁ, সেইটো কাৰণে ধুনীয়াকৈ সেৱা কৰিছোঁ। আৰু দেউতাই মোক এতিয়া আশীৰ্বাদ দি আছে। আৰু এইফালে মায়ে মানে তেতিয়া মায়েক নাপালোঁ, মায়ে আকৌ গোঁসাই ঘৰত সোমালগৈ, সেইটো কাৰণে মই এতিয়া মায়েক সেৱা কৰিছোঁ। আৰু গোঁসানীৰ পৰা মানে শান্তি নাই, তাই ক'ত কি কৰি থাকিবগৈ নহয়। আৰু ইমানেই মানে গৰম লাগিছে, তাতে কাপোৰযোৰ মানে পিছল, সেইটো কাৰণে বহুত গৰম লাগিছে। তো মই কাপোৰযোৰ সলাই লওঁগৈ। আৰু এইফালে চাওঁতে গৰু ঘৰলৈ আনিব হ'লেই এয়া ধুনীয়াকৈ পানী চানী ছিটিয়াই আৰু এয়া ধূপ ধূনা লগাই গৰুজনীক ধুনীয়াকৈ আনিছে। গৰুজনী কিন্তু ইমান ধুনীয়া লাগে আমাৰ নহয়। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। এজনী আমাৰ লখিমী গাই দেই। আৰু এয়া ধুনীয়াকৈ গামোচা চামোচা পিন্ধাই বিচি কৰি এতিয়া ঘৰৰ ভিতৰলৈ আনি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো মায়ে সেৱা কৰিছিল, তো সেইটো কাৰণে ময়ো সেৱা কৰি দিলোঁ। কাৰণ ডাঙৰ মানুহে সেৱা কৰি থাকিলে থিয় হৈ থকাতকৈ সেৱা কৰি দিলে ভাল, সেইটো কাৰণে মই কৈ দিছোঁ। এয়া দেখিছেনে, তাই আকৌ আহি ডিষ্টাৰ্ব দিলে। তাই মানে কি ক'ম, চবতে আহিবই। আৰু এইফালে চাওঁতে গধূলি হ'লহি, সেইটো কাৰণে দেউতাই এতিয়া গোঁসাই ঘৰত ধুনীয়াকৈ প্ৰসংগ কৰিবলৈ সোমাইছে। এই আসনখন দেখিছেনে আপোনালোকে? এই আসনখন আমাৰ দেউতাই নিজ হাতেৰে বনোৱা হয়। চাওকচোন দেউতাৰ কিমান প্ৰতিভা আছে। তেনেকৈ কোৱা কাৰণে আকৌ আপোনালোকে বেয়া নাভাবিব দেই, কাৰণ দেউতাই বনাইছে আৰু ভাল লাগিছে, জানিছোঁ, সেইটো কাৰণে কৈ দিছোঁ আপোনালোকক। আৰু আমাৰ কিমান সৌভাগ্য যে দেউতাই এতিয়া এনেকৈ প্ৰসংগ কৰিছে, আমি ইমান ধুনীয়াকৈ শুনিবলৈ পাই আছোঁ, ভগৱানক সেৱা কৰিব পাৰিছোঁ। তো এতিয়া চাওঁতে চাওকচোন, সেইখিনি সময়ততো এতিয়া ভোক কিবা এটা খাওঁ লাগে। তো এয়া ধুনীয়াকৈ দৈ আছিল আৰু মিঠৈ আছিল, ভাবিলোঁ বৰা চাউলকে জলপান সিজাই লওঁ। তো এয়া ধুনীয়াকৈ এতিয়া খালোঁ। খাই হোৱাৰ পাছতে আকৌ ৰক্ষা নাই নহয়, পাকঘৰত আকৌ সোমাবই লাগিব। দালি বনাই আছোঁ, এইফালে আকৌ হাঁহৰ মাংস বনাব লাগিব। চাওকচোন, এয়া আপোনালোকে কি বনাইছে বাৰু? শাকৰ তৰকাৰী কালিলৈহে খাব দেই। ইফালে আকৌ হুঁচৰি গাবলৈ আহিলেই নহয় চবেই। কৈছে যে আহক নাচক, সেইটো কাৰণে ননচাকৈনো কেনেকৈ থাকোঁ নহয় জানো। ক'তো নাচিব যাব নাপালোঁ যেতিয়া ঘৰতে পূৰা নাচিছোঁ। আৰু আপোনালোকে নাচিছেনে বাৰু? কোনে ক'ত নাচিছে কমেণ্টত জনাবচোন। তো চাওক মই কেনেকৈ নাচিছোঁ, বেঙা বেঙি নহয় জানো। কি হ'ব, কিবা এটা মানে গান বাজনা হ'লে মানে ননচাকৈ থাকিবই নোৱাৰোঁ। আপোনালোকে আকৌ তাকে বেয়া বুলি নাভাবিব। কাৰ এনেকুৱা হয় বাৰু? কিবা এটা গান বা এনেকুৱা ফূৰ্তি ফাৰ্তা হ'লে নাচিব মন যায় নহয় জানো। প্ৰথমে কিন্তু লাজ লাগি থাকে, তাৰপিছত আৰু যেতিয়া যাওঁ নাচোঁ, তেতিয়া আৰু লাজটো ভাঙে আৰু মানে নাচি থাকোঁ লাগে এনেকুৱা। আপোনালোকৰো হয়নে বাৰু এনেকুৱা? ক'বচোন। তো নাচি শেষ হোৱাৰ পাছতে আকৌ ভাত খোৱা টাইমে হ'ল নহয়। ধুনীয়াকৈ দেউতাহঁতক ভাত দিছোঁ, এতিয়া ধূপ ধূনা লগাই ভাত দিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি অকণমানো চাই ভাল পালে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানলৈ আছিল, তো আজিলৈ বাই বাই।